তো হেল্ল' গুড মৰ্ণিং পোন প্ৰথমে সকলোকে সুপ্ৰভাত জনাইছো মোৰ ফালৰ পৰা আশা কৰোঁ সকলো ভালে আছে আজি যিহেতু বিশ্বকৰ্মা পূজা গতিকে বিশ্বকৰ্মা পূজা বুলি আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ মোৰ বসন্তীখনৰ পৰাই যিহেতু বসন্তীখনে গোটেই বছৰটো লৈ ফুৰে মৰম চেনেহ দি ফুৰে লগত যিকোনো প্ৰব্লেম হ'লে বসন্তীক লগত লৈ যাম গতিকে আজি যিহেতু বসন্তীৰ জন্মদিন বিশ্বকৰ্মা পূজা গতিকে আপোনালোক সকলোকে বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা জনালোঁ বহুত গতিকে আজি ৰাতিপুৱাই উলিয়াই ল'লোঁ গাড়ীখন ধুম বুলি আৰু মোৰ অকলেতো গাড়ী ধোৱা ইমান সম্ভৱ নহয় সেইকাৰণে লগত লৈ ল'লোঁ আমাৰ শ্ৰীমতীক আপোনালোক সকলোকে বিশ্বকৰ্মা পূজাৰ বহুত শুভেচ্ছা জনালো ঠিক আছে শুভেচ্ছা জনালা পিছে হাতত কি গোটেই দেখোন বোকা লাগি আছে এই গাড়ী ধুবৰ কাৰণে পাইপ ফিটিং কৰোতে গোটেই হাতত বোকা লাগিলে ও মানে নকৰা কামটো আজি কৰিবলৈ ওলাইছে গতিকে বোকা অকণ লাগিবই এনে মুখত মেকআপ হৈ থাকিলেতো নহয় কেতিয়াবা গাড়ী চাড়ী ধুব লাগে হয় নহয় গতিকে বসন্তীত যিহেতু উঠি ঘূৰিয়ে ফুৰে সেইকাৰণে মই কৈছোঁ মই বোলো ঘূৰি ফুৰিলেতো নহ'ব গাড়ী কেইখন ধুবও লাগিব মাজে সময়ে হয়নে নহয় সেইকাৰণে আজি দুইটাই মিলি পুৰা চাফাই অভিযান গতিকে আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ পাইপ ফিটিং কৰিম বুলি দেখোন মোলৈহে থৈ দিছা কৰিলো এই কোনোবা এখন আনা নাই এইডাল ইয়াত এনেকে পুৰা লগাই বেল দি বান্ধি দিলেই হ'ল আৰু এইডাল দি ইমান মাথা মাৰি থাকিব লাগে নে গাত ইমানখনো জোৰ নাই নে হয় দিয়া আছে দিয়া এতিয়া তুমি ফিটিং কৰি লোৱাচোন বাৰু আগতে ব্ৰইলাৰ মাংস খাই ব্ৰইলাৰ নিচিনাই হৈ গৈছে জোৰ লাগাকে আহিছা যোৱা বছৰ যে খুলি গৈছিলে মনত আছে নে নাই যোৱা বছৰ আপোনালোকে চাইছিলে ন যোনে যোনে ভিডিঅ'টো চাইছিলে কমেণ্ট কৰিবচোন পাইপ এনেকে লগাই লৈ যি হাৰাশাস্তি গাড়ীখন অকণমান ধুওঁ পাইপ খুলি যায় গাড়ীখন অকণমান ধুওঁ পাইপ খুলি যায় সেইকাৰণে এইবাৰ এনেকুৱা দিছোঁ নহয় গাঁঠি লাগিলে পেনৰ গাঁঠি খুলি যাব কিন্তু ইয়াৰ গাঁঠি খুলিবলৈ নাই ৰেডি এতিয়া আমি গাড়ী ধোৱা আৰম্ভ কৰিম ব'লক চব ফালে বোকা একদম খোজ কাঢ়িবই নোৱাৰা হৈ গৈছো জোক লাগিব বহুত কষ্ট কৰি পেলাই পানীটো যেনে তেনে লগালো এবাৰ লগাই এবাৰ খুলি যায় এবাৰ লগাই এবাৰ খুলি যায় এইবাৰ যেনে তেনে লগাই লৈছো নাজানো আৰু কিমান দেৰি যায় এতিয়া প্ৰথমতে গেছটো চাফা কৰি লওঁ মুচি কুচি এইফালে 10-11টামান বাজিলে কি কৰা মানুহে পূজা কৰিলে আমাৰ গাড়ীয়ে ধোৱা হোৱা নাই এইখিনিলৈকে এয়া শ্ৰীমতীয়ে পুৰা গাড়ী ধোৱাত লাগি আছে পানী বন্ধ আকৌ পানী বন্ধ হৈ গ'ল খুলি গ'ল চাগে আগতে পানীটো মাৰি পেলাই বোকাটো অকমান হেৰি কৰি লৈছো হ'ব কথা বেছি ক'ব নালাগে কাম কৰা টেম্পুটো লৈ হাজোৱা খুলিলে এবাৰ 4-5 মান হ'ল আৰু ভাগৰ লাগি গৈছে গৰমত চবৰ মানুহৰ গাড়ী ধোৱা হ'ল চাগে আমাৰহে আছে আৰু একদম টাইটকে বান্ধা আৰু যাতে নুখুলি নাযায় ময়ো একদম তিতি বুঢ়ী অৱস্থা নাই প্ৰভু এইবাৰ নহ'ব আৰু প্ৰব্লেম একো লেটছ গো বাকীখিনি ঘঁহা হৈ গ'ল গাড়ীৰ ওপৰতো ঘঁহিব আছে ভালকে ঘঁহি পেলাই ধুই দিয়া তুমি ঢুকি নোপোৱা ঢুকি নাপাওঁ সেইকাৰণে মানুহ অকণমান ওখ হ'ব লাগে ইমানকণ তিতিয়া হৈ থাকিলে ক'ত হ'ব 2-3 ফুট হৈ থাকিলে ভালকৈ এয়া আমাৰ জিন্তুমণি শইকীয়া আহি পাই গ'লহি মিঠাই লৈ আহি গ'ল প্ৰব্লেমটো কি হৈ আছিলে বাইকখন মানে ষ্টাৰ্ট হোৱা নাছিলে একে ষ্টাৰ্ট কৰি দিলোঁ জোৰ আছে দেই ল'ৰা কিন্তু সাংঘাতিক জোৰ এয়া মায়ে নামঘৰৰ কাম কৰি আছে প্ৰসাদ ভিজালা তো ফাইনেলি গা পা ধুই পুৰা ৰেডি হৈ গ'লো আৰু আমাৰ এয়া জুনিয়ৰ আৰ্টিষ্ট আমাৰ ডেকালৈ আহি পাই গ'লহি বিশ্বকৰ্মা পূজা খাবলৈ হয় নে নহয় তোমাৰ গা পা ধোৱা হ'লে নে হৈ গ'ল ৰেডি আজি পূজা মানে খাবই লাগিব গতিকে এতিয়া চাকি তাকি জ্বলাই লওঁ জ্বলাই লৈ গাড়ীখন অকণ পূজা কৰি লওঁ তাৰপিছত কিবা এটা খাই আৰু আজি বিশ্বকৰ্মা পূজা সামৰিম আৰু প্ৰসাদ বিতৰণ চলি আছে এতিয়া প্ৰসাদ খাম আমি চবে পূজা ভাঙিলে যিহেতু প্ৰসাদ খাম আৰু খিচিৰি খাম ইয়াত দাদাহঁতে আহি পালেহি প্ৰসাদ খাই আৰু খিচিৰি খাইছা কেনেকুৱা হৈছে
বঢ়িয়া হৈছে খাই আজি মজা লাগিছে আৰু এনেও পূজাৰ খিচিৰি খাইতো সোৱাদেই বেলেগ তাতে কাৰিকৰ আমাৰ হাজৰিকাই বনাইছে একদম বঢ়িয়া ফাৰ্ষ্ট ক্লাছ কাৰিকৰ নেকি আজি খিচিৰি ধুনীয়া হৈছে বঢ়িয়া হৈছে বিশ্বকৰ্মা পূজা বুলি আজি এয়া গাড়ী ধোৱা হৈ গ'ল সেৱা কৰা হৈ গ'ল প্ৰসাদ খালোঁ খিচিৰি খালোঁ আৰু এনেদৰে আজি আমি দিনটো পাৰ কৰিলোঁ গতিকে আপোনালোকক অকণমান দেখুৱাবলৈ যত্ন কৰিলোঁ আপোনালোকে বাৰু বিশ্বকৰ্মা পূজা কেনেকে পাতিলে আমাক কমেণ্ট কৰি জনাবচোন দেই জনাব আকৌ পুনৰ নতুন ভিডিঅ' এটা লৈ আমি দুয়ো আহি আছোঁ তেতিয়ালৈকে বাই বাই